এইটো টানি আনাটো ভুল হৈছে। এপছু হ'ল এটা জাতীয় সংগঠন আৰু আজি এপছু, আসু, আৰছু বিভিন্ন ছাত্ৰ সংগঠন আছে। তেখেতসকলে নিজৰ নিজৰ জাতীয় সংগঠনৰ কাৰণে কাম কৰিব, অঞ্চলৰ কাৰণে কাম কৰিব। আজি BPF এইবিলাক কথা টানি আনাটো ভুল হৈছে। ছাত্ৰ সংগঠনত তেখেতসকলে হকে বিহকে ৰেফাৰেঞ্চত আনিব নালাগে। আজি তেখেতসকলৰ ইছ্যু আছে, এজেণ্ডা আছে, সমস্যা আছে, তাত BPF একো কাম কৰা নাই। আজি UPPL আমি কাম কৰিবলৈ ওলাইছোঁ আৰু সেই কাম কৰিবলৈ ওলোৱাৰ কাৰণে আজি BPF এইটো নেগেটিভ প্ৰপেগেণ্ডা কৰি আছে। ইউনিভাৰ্চিটিবিলাকত তেনেকুৱা নাথাকে। তথাপিতো যিহেতু আমি এটা চুক্তি কৰি আনিছোঁ, আমাৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আপোনাৰ যদি চৰকাৰ আহে 2-3 বছৰৰ ভিতৰত আমি এইখিনি কমপ্লিট কৰি দিম বুলি পেলাই আপুনি ৰাইজক আশ্বাস দিছে নহয় জানো? চাওক, এইটো আশ্বাস আৰু এইটো প্ৰতিশ্ৰুতিৰ কথা নহয়। অলৰেডি চুক্তি হৈ গ'ল। চুক্তিৰ যিটো মানে দফাসমূহ আখৰে আখৰে ৰূপায়ণ কৰাটো ভাৰত চৰকাৰ, অসম চৰকাৰৰ দায়িত্ব আৰু চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰি কম সময়ৰ ভিতৰত প্ৰত্যেকটো আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰিম। আমাৰ ইউনিভাৰ্চিটি কলেজেছ আহিছে, এতিয়া সেইবোৰ আপোনাৰ চৰকাৰ আহিলে আপুনি কিমান বছৰৰ ভিতৰত ল'ৰা ছোৱালী পঢ়িব পৰা কৰি দিব? চাওক, এই চুক্তিটো ৰূপায়ণ কৰাৰ কাৰণে UPPL চৰকাৰ আহিব লাগিব। BPF এইটো কোনোদিন ইমপ্লিমেণ্ট হ'বলৈ নিদিয়ে। আৰু যেতিয়া আমাৰ চৰকাৰ আহিব, অলৰেডি যিহেতু চুক্তি হৈ গ'ল, এই চুক্তিটো ৰূপায়ণ কৰাৰ কাৰণে আমি কম সময়ৰ ভিতৰতে ভাৰত চৰকাৰ, অসম চৰকাৰে হেঁচা প্ৰয়োগ কৰিম আৰু অলৰেডি চুক্তি ৰূপায়ণ আৰম্ভ হৈ গ'ল। গতিকে আমি আশাবাদী উইদিন 2-3 ইয়াৰ্ছ যিমানখিনি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে ইয়াৰ কনষ্ট্ৰাকশ্যন কাম আৰম্ভ হৈ যাব আৰু কিছুমান ইনষ্টিটিউট এইটো উইদিন 2-3 ইয়াৰ্ছ এইটো সম্পন্ন হৈ যাব। হয়, গভৰ্ণমেণ্ট চাকৰিটোহে সংস্থাপন, এইটো নহয়। চাকৰি বিভিন্ন সংস্থাপন মানুহে দিব পাৰে। গতিকে আজি ইয়াৰ কাৰণে অলপ চিন্তা কৰিব পৰা মানে মগজ লাগিব। গতিকে আজি সংস্থাপন চাইনাই যদি বিশ্বৰ সৰ্ববৃহৎ যিটো জনসংখ্যা আছে সেইখিনি যদি মেনেজ কৰিব পাৰে, আমি 35 লাখ জনসাধাৰণ কিয় মেনেজ কৰিব নোৱাৰে? সেইটো বিপুল ৰাভাই বুজি নাপাব, সেইটো প্ৰমোদ বড়োহে বুজি পায়। চৰকাৰ অহাৰ পিছতে গম পাব কেনেকৈ 1 লাখ মানুহ সংস্থাপন দিব পাৰে। 32 লাখ জনসাধাৰণৰ আধা জনসাধাৰণ অলৰেডি সংস্থাপন হৈ আছে। এতিয়া যেনেকৈ তুমি সাংবাদিক হৈ সংস্থাপন হৈ আছা, কোনোবাই দোকান দিছে, কোনোবাই চাকৰি কৰিছে, কোনোবাই খেতি কৰিছে, বহুতে সংস্থাপন অলৰেডি হৈ আছে। যিখিনি সংস্থাপন হোৱা নাই সেইখিনিকে সংস্থাপিত কৰিব লাগিব। আৰু সেইখিনিক সংস্থাপিত কৰিবৰ কাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰ বিভিন্ন আঁচনি আছে। আমাৰ নিজা কাউন্সিলে বহুত আঁচনি তৈয়াৰ কৰিব পাৰে। আজি হাগ্ৰামা মহিলাৰীয়ে 17 বছৰৰ নতুন আঁচনি একোৱে মানে আনিব নোৱাৰিলে, কোনো চিন্তা কৰিব নোৱাৰিলে। আৰু হাগ্ৰামাৰ গাড়ীত উঠাৰ কাৰণে এই কথাবিলাক না বিপুল ৰাভা কোনো দেখা নাপাব। আমাৰ গাড়ীত উঠিলে চবে দেখা পালে হয়।